নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি মই আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো অলপ বেলেগ মানে কি আৰু আগতে মই কাপোৰবোৰ এখন এখনকৈ মেলি দেখুৱাইছিলোঁ আৰু এইবাৰ কাপোৰবোৰ লগতে দেখুৱাবলৈ লৈছোঁ। তেন্তে বলকচোন প্ৰথমে গডৰেজত থকা কাপোৰবোৰ চাই লওঁ, তাৰপিছত শ্ব'কেছত থকা কাপোৰবোৰ চাম। এয়া মই গডৰেজটো খুলিছোঁ। এয়া দেখিছে নহয় গডৰেজৰ কাপোৰবিলাক। চব দেখাই দিছোঁ, তাৰপিছত কৈ আছোঁ আপোনালোকক। ইয়াত আছে গোটেইখিনি মেখেলা চাদৰ আৰু মেখেলা আছে। ছিংগুলকৈ মেখেলাও আছে, মেখেলা চাদৰো আছে। এইবিলাক আপোনালোকক ভিডিঅ'ত দিয়া হৈছে, আপোনালোকে দেখিছে চাগে চোৱাবিলাকে। এইবিলাক দেখিছে নহয়। এয়া আৰু আছে এইফালেও মেখেলা আছে আৰু ইয়াত মেখেলা চাদৰো আছে। এইফালে ওপৰত গামোচা থৈ দিয়া আছে। এইফালে পাটৰ কাপোৰ দুযোৰমান আছে আৰু এয়া গামোচা। আৰু এই তলত চাদৰ। এয়া চাদৰ। এইবিলাক ষাঠি সূতা চাদৰ আছে, ইয়াত পকুৱা সূতাও আছে। এইখিনি গোটেইখিনি 60 সূতা চাদৰ। ইয়াত পকুৱা সূতা আছে, 60 সূতাও আছে। এই ওপৰত ৰিহা এখন আছে। এইফালে পকুৱা সূতা 60 সূতা আৰু এইফালে পকুৱা সূতা চাদৰ। ইয়াত ৰিহা এখন আছে, গামোচা আছে আৰু এইফালে কিনাৰত থৈ দিছোঁ গামোচা। এইখিনি চাদৰ আৰু গামোচা। এইখিনি গোটেইখিনি মোৰ ভাগৰ হয়, মই নিজে বোৱা হয়, মই নিজে বৈছোঁ। আৰু এইখিনি চাদৰ গামোচা। এইখিনি গামোচা লোৱা নাই, গোটেইখিনি নতুন গামোচা হয়। এয়া চাদৰো এখনো পিন্ধা নাই, গোটেইখিনি নিজে বৈ মেলি থৈ দিছোঁ নিপিন্ধাকৈ। এইখিনি মোৰ ভাগৰ হয় মেখেলা চাদৰ। ইয়াত পিন্ধা আছে দুযোৰমান, গোটেইখিনি পিন্ধা নাই, পিন্ধিছোঁ কেইযোৰমান। চিলোৱাকৈ নাই, কেইযোৰমান চিলাই থৈ দিয়া আছে, গোটেইখিনি চিলোৱা নাই। আৰু এইফালে ওপৰখিনি দেখাইছিলোঁ যে এইখিনি ভণ্টি ভাগৰ হয়, এইখিনি ভণ্টি ভাগৰ। এয়া ভণ্টিয়ে নতুনকৈ ব'বলৈ শিকিছে আৰু লাহে লাহে, সেইকাৰণে তাইৰ ভাগৰ কম হৈ আছে। এয়া দেখিছে নহয়, গোটেইখিনি দেখাই দিছোঁ। ইমানেই আৰু গডৰেজৰ কাপোৰবিলাক। তেন্তে এতিয়া গডৰেজটো বন্ধ কৰি দিছোঁ। তেন্তে বলক এতিয়া শ্ব'কেছত কাপোৰ আছে তালৈ যাওঁ। এতিয়া মই শ্ব'কেছটো খুলিছোঁ। এইখিনি চাদৰ হয়, এইখিনিও চাদৰ হয়। এইখিনি গোটেইখিনি পকুৱা সূতা চাদৰ হয়। এইখিনি ইয়ালৈকে গোটেইখিনি পকুৱা সূতা চাদৰ। আৰু এইকেইখন দেখিছে নহয়, এইকেইখন চেলেং চাদৰ হয়। 1খন 2খন 3খন 4খন আছে চেলেং চাদৰ। এইখিনি গোটেইখিনি পকুৱা সূতা। আৰু ইয়াত ওপৰত দেখিছে নহয়, এইখিনি গোটেইখিনি 60 সূতা চাদৰ হয়। এইখিনি গোটেইখিনি 60 সূতা চাদৰ। এইখিনি মা ভাগৰ হয় চাদৰ গোটেইখিনি, মায়ে নিজে বোৱা, নিজে বৈ পিনি সাজি থৈ দিছে আৰু পিছত পিন্ধিবৰ কাৰণে। যিহেতু পিছত তাঁত বব নোৱাৰিবও পাৰে, সেইকাৰণে এতিয়া বৈ থৈ দিছে।
আৰু এই ষাঠি সূতা চাদৰখিনি বহুত কষ্ট হয় দেই ব'বলৈ, বহুত কষ্টকৈ ব'ব লাগে, সিজাব লাগে, সিজাই পিনি লেটিয়াব লাগে, বহুত কষ্ট হয়। আপোনালোকে যদি বিচাৰে ভিডিঅ'টো কেনেকৈনো ষাঠি সূতা চাদৰ লগাই, কেনেকৈনো সিজাই, তেনেকৈ যদি ভিডিঅ'টো লাগে কমেণ্ট কৰি জনাব, মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এয়া ষাঠি সূতা, এইফালে পকোৱা সূতা, এয়া ওচৰৰ পৰা দেখাই দিছোঁ। আৰু চাদৰবিলাক যদি ভিডিঅ' বনাই দেখুৱাব লাগে তেতিয়া কমেণ্ট কৰিব। চেলেং চাদৰ কেইখন যদি চাই তেতিয়া কমেণ্ট কৰিব, মই পাছৰ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। চেলেং চাদৰ হয়, দৰাই যে লয় বিয়াত, এয়া চেলেং চাদৰ, এয়া পকোৱা সূতা, ষাঠি সূতা, ইমানেই আৰু মা ভাগৰ চাদৰ। এয়া এতিয়া মই বন্ধ কৰিছোঁ শ্ব'কেছটো। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি তলত থকা বেল বটনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পাই থাকে।